আহি উপস্থিত হৈছোঁ চিৰাং জিলা কমিটি গঠন হৈছে বুলি মানে দেখা পাইছোঁ। তো কেইজনীয়া কমিটি গঠন হৈছে আৰু আগন্তুক দিনত নাথযোগী ছাত্ৰ সন্থাই কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব আপুনি অকণমান কওকচোন। হয়, নিশ্চয়কৈ মই প্ৰথমে আমাৰ সদৌ BTC নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ এই যিটো আমাৰ মালেভিটা এই অঞ্চলৰ সমূহ ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি আমি সুদূৰ ওদালগুৰি জিলাৰ পৰা কোকৰাঝাৰ জিলালৈকে আমাৰ যিমানখিনি নাথ জনগোষ্ঠী আছে, প্ৰায় 4.5 লাখৰ যি আমাৰ নাথ জনগোষ্ঠী আছে, দেৱনাথকে আদি কৰি এই আটাইখিনি যোগী জাতিক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে আমি পুনৰ BTC নাথযোগী ছাত্ৰ সন্থাৰ পূৰ্ণগতিত আগবঢ়াই নিয়াৰ কাৰণে সক্ৰিয়কৈ আমি জগাই তুলিবৰ কাৰণে আজি আমি চিৰাং জিলাখন গঠন কৰিছোঁ। আৰু এই চিৰাং জিলাৰ যি আমাৰ মালেভিটাত অনুষ্ঠিত হ'ল এই সাধাৰণ সভাত আমি টোটেল 31জনীয়া এখন সমিতি আমি চিৰাং জিলা গঠন কৰিছোঁ। অনাগত দিনত আমি কোকৰাঝাৰ, চিৰাং, বাস্কা, ওদালগুৰি আদি কৰি সমস্ত 4খন জিলাত থকা নাথযোগীসকলক পুনৰ জাগৰণ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু এই জাগৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনাগত নিৰ্বাচনত আমি BPF দলক যোগ্য প্ৰতিনিধিত্ব দিবৰ কাৰণে আমি সাজু হৈছোঁ। আমি এই 70 বছৰীয়া আমাৰ যি শোষণ, এই শোষণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আমি নাইকিয়া কৰাৰ কাৰণে আমি সকলো BTCত থকা নাথযোগীসকলৰ ভিতৰত আমি BTC নাথযোগী ছাত্ৰ সন্থাই এটা সিদ্ধান্ত লৈছোঁ যে অনাগত দিনত আমাৰ এই নাথযোগীসকলক একত্ৰিত কৰি মানে ৰাজনীতিভাৱে, সামাজিকভাৱে, অৰ্থনৈতিক, শিক্ষা দিশত আমি আগবাঢ়ি নিয়াৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। 20 ছেপ্টেম্বৰ তাৰিখে নাথযোগীসকলৰ শ্বহীদ দিৱস কাৰ্যসূচী পালন কৰিব বুলি শুনিছোঁ। তো ক'ত কেনেকৈ পালন কৰিব? হয়, নিশ্চয়কৈ আমাৰ BTC নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৎপৰতাত অহা 20 ছেপ্টেম্বৰ 2020 তাৰিখে ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে ফকীৰা গ্ৰামত অৰ্থাৎ কোকৰাঝাৰ জিলাত ফকীৰা গ্ৰামত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ স্বজাতিৰ যিসকল শ্বহীদ হৈছিলে, 42 শ্বহীদৰ আমাৰ তেওঁলোকৰ স্মৃতিৰ কাৰণে আমি শ্বহীদ দিৱস পালন কৰিব লৈছোঁ 20 ছেপ্টেম্বৰ আমাৰ দেওবাৰ কোকৰাঝাৰ জিলাৰ ফকীৰা গ্ৰামত। আৰু এই স্থানত BTC নাথযোগী ছাত্ৰ সন্থাৰ সমূহ 4খন জিলাৰ জিলা সমিতিৰ বিষয়ববীয়াকে ধৰি আমাৰ যি কলা কৃষ্টি আছে, লগতে আমাৰ হিতাকাংক্ষী যিসকল ৰাইজ আছে, আটাইসকলকে আমি অহা 20 ছেপ্টেম্বৰ তাৰিখে কোকৰাঝাৰ জিলাৰ ফকীৰা গ্ৰামত সমবেত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। 1 বজাত আমাৰ মুকলি সভা আৰম্ভ হ'ব। এই সভাতেই আমাৰ জাতিটোৰ লগতে অন্যান্য জাতি জনগোষ্ঠী সংগঠনৰ আমাৰ নেতৃবৰ্গ উপস্থিত থাকিব। আৰু সেই সময়ত আমি আমাৰ অনাগত দিনৰ কাৰ্য ব্যৱস্থা আমি ঘোষণা কৰিম।